Good morning everyone. সকলোকে স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি ৰাতিপুৱাই মই ব্লগটো ষ্টাৰ্ট কৰিছো, গতিকে আপোনালোকক দেখুৱাই থাকিম দিনটো কি কৰো কি নকৰো। এতিয়া মোৰ বাচন ধুবলৈ আছে, বাচনখিনি ধুই লওঁ, তাৰপিছত আপোনালোকে ভিডিঅ'টো কন্টিনিউ কৰি চাব শেষলৈ, আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। এয়া আমাৰ মায়ে মেচিনত কাপোৰ দি আছে, কাপোৰ ধুব মানে আজি, যিহেতু আজি আমঠি ভাঙা হয়। এতিয়া ইয়াতে হৈ গ'ল, ইয়াৰ কাম ই কৰি থাকিব, মানে ই ঘূৰি আছে, কাপোৰ ই ধুই থাকিব, আমি জাষ্ট উলিয়াই নি পেলাই মেলি দিলেই হ'ল, আতিব নালাগে, আটা কামটো ইয়াতে নিজে নিজে হয়। গতিকে চাই থাকক ভিডিঅ'টো, স্ক্ৰিপ্ট নকৰিব। গাইজ, মই আপোনালোকক কৈছিলোঁ যে মোৰ কাম আছে, তো মোৰ ঘৰ ঝাৰু দিয়া হ'ল। এতিয়া মই এয়া ঘৰ মুচিম, এয়া লৈ লৈছোঁ পানী বাল্টি। মই ৰাতিপুৱা কৈছিলোঁ কিবা কিবি কাম আছিলে আজি। এতিয়া মই গা পা ধুই আহিলোঁ, এয়া চুলি তিতি আছে, এতিয়াও গা ধুই আহিলোঁ মই। তাৰপিছত ভাইটি গৈছিল বাহঁতৰ ঘৰত, সি লৈ আহিলে, ভাগিনীক লৈ আহিলে। তাৰপিছত এতিয়া সি আহি পাইছে, আহি পাই তাৰ লেপটপত কিবা কিবি মানে সি কাম কৰি আছে। এয়া কি কৰি আছা? সি কাম কৰি আছে। তাৰপিছত না মাইনু, আৰু এয়া বহুত দিনৰ মূৰত আমাৰ ঘৰত বেচেৰি পৰীক্ষাও চলি আছে, তথাপিও তাই আহিছে, মানে জোৰকৈ মাতিছোঁ, সেইটো কাৰণে আহিছে। আৰু এইটোতো টিকলিটোক গমেই পায়, আপোনালোকে চিনিয়ে পাইছে। গতিকে আৰু জনাই থাকিম, আজি বম এটা খানা হ'ব গৈ আছে দুপৰীয়া। এয়া মানে আজি কি কয়, আমটিৰ কাৰণে মানে আজি আমটি ভাঙা বুলি কয়। তো কাপোৰ চাপোৰটো ধুই দিছোঁৱে, আপোনালোকে গমেই পায়, মই ৰাতিপুৱা কৈছিলোঁ। এতিয়া মায়ে মানে আমাৰ ভঁৰাল ঘৰত এয়া শৰাইৰ যোগাৰ কৰি আছে। এতিয়া ময়ো যাম সেৱা ল'ব। কৃষ্ণ। মাংস লৈ আহিছে, মাংস চাওঁ, মাংস বাপৰে বাপ, বঢ়িয়া মজা। এয়া কি? এয়া চব্জি কাটি আছে। পাচলি কাটি আছো। এয়া পাচলি কাটি আছে। অ' বৌ, খানাত কি কি আইটেম আছে তুমি কৈ দিয়া, ধুনীয়াকৈ কৈ দিয়া কি কি আছে। এয়া খানাত মাংস আছে, দাইল আছে, সৰু গুটি আলু, ডিম, তাৰপিছত দালি, মাছৰ টেঙা, নেমু টেঙা আছে, নেমু টেঙা, কেঁচা পিঁয়াজ, জলকীয়া, কেঁচা পিঁয়াজ, নিমখ, সেই আৰু খানা। ভোট জলকীয়াও আছে ন? জলকীয়াও আছে।
আমাৰ দাদাক এই ভাজা মাংস চাক খুৱাই দিছোঁ খাই দি বুঢ়া মস্ত সোৱাদ আছে কৈ দি কেনেকুৱা আছে খাই থাকিলে হ'ব নেকি কৈ দি একদম মজা আছে ইয়াৰ এটা চিক্ৰেট কথা আছে মই কৈ দিওঁ যিদিনাখনে ঘৰত মাংস থাকিব তাৰ ভোকটো বেছিকৈ লাগে সিদিনাখনে মায়ে কি কৰিছা আমাৰ মায়ে এই দালি কুকাৰত দিছে দালি তাৰপিছত এইটো নেচেৰা আৰু সৰু আলু ভাজি হ'ব দালিত তেল দিব এয়া দালিত তেল দিবৰ কাৰণে কেৰাহীত তেল পাতছে আৰু ইফালে এই বইল দালি নিমখ হালধি দি কিনে উতলি আছে আমাৰ বৌয়ে দালি চাকি আছে এতিয়া দালিৰ কাষ্টমাৰ তাৰমানে নাই কেনেকুৱা আছে বৌ দালি ভাল আছে মাংসতকৈ ওপৰত যাবনে মাংসটো বেছি ওপৰত যাব মাংসটো চবেই ভাল পায় দালিটো বেয়া পায় আমঠি বুলি এটা খানা আমি যোগাৰ কৰিছোঁ এইটো এতিয়া আমি মাংসখন বনাই আছোঁ ভাতবোৰ ভিতৰত বনাব ভাত দাইল তৰকাৰী ভাজি ভিতৰত বনাব ইয়াত তাৰ আগতে এতিয়া আমি একাপ গোটা চাহ খাই লওঁ ভাত খাবলৈ বহিছে চবে লুহুদা কেনে আহিছি মাংস বঢ়িয়া আছে দৌজ কেনে আহিছি দৌজ পুৰা খাই আছে দে আলচি মই বনাইছো দে কৈ দি ৰান্ধনি কোন ভাল হ'বই कौन है ये लोग कहां से आते हैं মাইনু কেনেকুৱা আছি কৈ দে বঢ়িয়া আছি চুনুমা কেনেকুৱা আছি কৈ দিয়া জ্বলা আছে নেকি হা জ্বালা আছি আইও শুনছো আলু ভাজা আমি ভাত খালো দে গাইজ এতিয়া আমি ভাত খাওঁ বৰ্তমান দালি খাই আছোঁ দালি মজা হৈছে বন্ধুসকল এতিয়া বাবুৱে আমাৰ ভাগিনীক খাব যাব ৰ'ব বাই আহিবি আকৌ আহিবা আকৌ ফ্ৰেণ্ডছ দুপৰীয়া ভাত খোৱাৰ পিছত মানে বাচন বৰ্তন ধুলোঁ ঘৰ চৰ ঝাৰু দিলোঁ অকণমান ভাগৰ লাগিল সেই গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে কোনোবা তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল গতিকে আজিলৈ বাই বাই গুড নাইট